আসসালামু আলাইকুম এভৰিৱান আপোনালোকে ফাৰ্ষ্ট ভিডিঅ'ত দেখাই পাইছে এজনী মহিলা কবৰস্থানত কান্দি আছে আৰু সেই মহিলাজনীৰ হাজবেণ্ড অলপ দিন আগতে ঢুকাইছে কিন্তু এই ভিডিঅ'টো মই ফেচবুকত ইউটিউবত মই চাই বহুতেই আৱেগিক হৈ পৰিছিলোঁ সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ নকৰিলে নোৱাৰিলোঁ আপোনালোকে দেখাই পাইছে মহিলাজনীয়ে ইমান ডাঠ কুঁৱলীৰ মাজেৰে এটা জংগলত গৈ আছে সেই জংগলত তেওঁৰ হাজবেণ্ডৰ কবৰস্থান আছে আৰু সেই কবৰস্থান চাবলৈ মহিলাজনী ইমান কুঁৱলীৰ মাজেৰে অকলে গৈ আছে কবৰস্থান জিয়াৰত কৰিবলৈ সামনে কিন্তু মই এটা কথাই আৱেগিক হৈ পৰিলোঁ ইমান কম বয়সত এই মহিলাজনী বিধৱা হৈ গ'ল আৰু মহিলাজনীৰ ভৱিষ্যতটো অন্ধকাৰ হৈ গ'ল আৰু এইটো সমাজত এজন স্বামী নথকা অৱস্থাত এজন স্ত্ৰীৰ কি অৱস্থা হয় এজনী প্ৰকৃত স্ত্ৰীহে গম পাব যে এজন স্বামী নাথাকিলে এইটো পৃথিৱীত স্থিৰ মানে অস্তিত্বটোই নাইকিয়া হৈ যায় আৰু তাৰে এক উদাহৰণ মই দাঙি ধৰিছোঁ আৰু আপোনালোকে দেখাই পাইছে মহিলাজনী কবৰস্থান পাই গ'লে আৰু এইখনেই হৈছে তেওঁৰ হাজবেণ্ডৰ কবৰস্থান আৰু এতিয়া তেওঁ জিয়াৰত কৰিব সঁচাকৈয়ে মোৰ বহুত দুখ লাগিলে কিন্তু আপোনালোকে ভিডিঅ'টো চাই বেলেগ মাইণ্ডত নল'ব কিন্তু মই আৱেগিক হৈ গৈছোঁ কাৰণে মই ভিডিঅ'টো আপলোড কৰিছোঁ ভাইয়ার আমি খুব ফ্যান ছিলাম আমি ভাইয়ার জন্য আমার খুব মায়া লাগে অনেক সময় ভাইয়ার খবরটা দেখি নেটেও আমি দেখি এখানে থাকেন আসলে একটু জিয়ারত করে যায় কেউ নাই এখানে ওর জিয়ারত করার মতো ভাই বোন বা কেউই নাই হুজুর আইনা সবাই কি জিয়ারত করে দাও গেছে হুজুর আনতে গেছে হ্যাঁ হুজুর আনতে গেছে কি এই জায়গা মাটি দিচ্ছে আমরা বাড়ি তো হ্যাঁ এই জায়গা বাড়ি